Hello friends, welcome to my channel YouTube Study for You. আজি আমি আর্ট এণ্ড কালচাৰ অফ আসাম শীৰ্ষক এটা অতি গুৰুত্বপূৰ্ণ জেনেৰেল নলেজৰ ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'টোত আমি অসমৰ আৰ্ট আৰু কালচাৰৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন লৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাওক আৰু যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। Question number 1. Who was the first editor of Assamese periodical Jonaki? Jonaki কাকতৰ প্ৰথমগৰাকী এডিটৰ কোন আছিল? ইয়াৰ শুদ্ধ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। Question number 2. Who compiled and published the first Assamese dictionary in 1867? ইয়াৰ শুদ্ধ হ'ব মাইলছ ব্ৰনছন। এতিয়া প্ৰশ্নটো অলপ বেলেগ ধৰণে আহিব পাৰে। মাইলছ ব্ৰনছনে কোন চনত অসমীয়া ডিক্সনাৰীখন পাব্লিছ কৰিছিল? ইয়াৰ তেতিয়াহ'লে আপোনালোকে উত্তৰটো লিখিব লাগিব 1867 চন 1867। Question number 3. Who translated Bible into Assamese? ইয়াৰ উত্তৰ হ'ব আত্মাৰাম শৰ্মা। Question number 4. Which city is also known as the cultural capital of Assam? কোনখন নগৰক অসমৰ কালচাৰেল কেপিটেল সাংস্কৃতিক ক্ষেত্ৰৰ ৰাজধানী বুলি জনা যায়? ইয়াৰ শুদ্ধ হ'ব যোৰহাট। Question number 5. Which place is known as the heart of Assamese new Vaishnavite culture? কোনখন ঠাইক অসমৰ কোনখন ঠাইক নিউ বৈষ্ণৱিত কালচাৰৰ হাৰ্ট বুলি জনা যায়? ইয়াৰ শুদ্ধ হ'ব মাজুলী। Question number 6. In which year Assamese magazine Jonaki was first published? অসমীয়া আলোচনী জোনাকীখন কেতিয়া প্ৰথম পাব্লিছ হৈছিল? ইয়াৰ শুদ্ধ হ'ব 1889। এইবাৰ আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈ। Question number 7. Which is the spring festival of মিচিং people? মিচিং মানুহৰ বা মিচিংসকলৰ বসন্ত কালৰ উৎসৱটো কি? ইয়াৰ শুদ্ধ হ'ব আলি আই লৃগাং। Question number 8. Who established the বৰপেটা সত্ৰ in বৰপেটা? বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটাত? ইয়াৰ শুদ্ধ হ'ব মাধৱদেৱে। Question number 9. Shankardev had established the first নামঘৰ at শংকৰদেৱে প্ৰথম নামঘৰটো ক'ত প্ৰতিষ্ঠা কৰিছিল অসমৰ? এইটো আমি সকলোৱে জানো, সেইটো হ'ল বৰদোৱাত। Question number 10. The first film directed by জাহ্নু বৰুৱা। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথম চিনেমাখনৰ নাম কি? ইয়াৰ শুদ্ধ হ'ব অপৰূপা। Question number 11. The first novel by ৰজনীকান্ত বৰদলৈ was ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত প্ৰথম নভেলখন হ'ল মিৰি জীয়ৰী। বন্ধুসকল আপোনালোকে এই প্ৰশ্নবোৰ লিখি ৰাখিব নাইবা ভিডিঅ'টো পজ কৰি স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰে, কাৰণ এইবিলাক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয়। Question number 12. Who is the writer of the novel হালধীয়া চৰাইয়ে বাওধান খায়? হালধীয়া চৰাইয়ে বাওধান খায় উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ হ'ব হোমেন বৰগোহাঁই। Question number 13. Who is the writer of the poetry book বনফুল? ইয়াৰ শুদ্ধ হ'ব যতীন্দ্ৰনাথ দুৱৰা। আমি জানো এই বনফুলৰ কবি বুলি ক'লে যতীন্দ্ৰনাথ দুৱৰাক জনা যায়। Question number 14. When জ্যোতি চিত্ৰবন was established? 1968. Question number 15. Name the first Assamese colored movie was প্ৰথম অসমীয়া ৰঙীন চিনেমাখনৰ নাম কি বা ৰঙীন চিনেমাখন কি আছিল? সেইখন হ'ল ভাইটি। এই চিনেমাখন 1972 চনত মানে ৰিলিজ দিয়া হৈছিল 1972। Question number 16. Who was the music director of the movie চামেলি মেমচাহাব? চামেলি মেমচাহাব ছবিখনৰ মিউজিক ডাইৰেক্টৰ কোন আছিল? তেখেত আছিল আমাৰ সন্মানীয় ডক্টৰ ভূপেন হাজৰিকা। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত আছে নেম দ্য ফাৰ্ষ্ট এছামিজ ড্ৰামা ডেট টেলিকাষ্ট ফ্ৰম গুৱাহাটী ৰেডিঅ' ষ্টেচন। গুৱাহাটী ৰেডিঅ' ষ্টেচনৰ পৰা প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাটকখন কি?
ইয়াৰ শুদ্ধ হ'ব ধৰালৈ যিদিনা নামিব সৰগ। Question number 18. In which movie Joymoti, who played the role of Saudang, in the movie Joymoti, who played the role of Saudang, জয়মতী চিনেমাখনত কোনে চাউদাঙৰ ভূমিকা পালন কৰিছিল? তেখেত হ'ল ফণী শৰ্মা। এখেতক নটসূৰ্য বুলি জনা যায়, সেইটো কথা আপোনালোকে মনত ৰাখিব। নটসূৰ্য ফণী শৰ্মা, তেখেতে এই জয়মতী চিনেমাখনত চাউদাঙৰ ভূমিকাত এক্টিং কৰিছিল। এইবাৰ আহিছোঁ 19 নম্বৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 19. নেম দ্য ফাৰ্ষ্ট এছামিজ মুভি ডেট ডাইৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? সেইখন হ'ল এৰাবাটৰ সুৰ। এইবাৰ আহিছোঁ 20 নম্বৰ প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 20. হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ মুভি টেলিকাষ্ট থ্ৰু দূৰদৰ্শন। দূৰদৰ্শনত প্ৰচাৰিত প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি? সেইখন হ'ল বৃষ্টি। কুৱেশ্যন নম্বৰ 21. অ' মোৰ আপোনাৰ দেশ ছং ফাৰ্ষ্ট পাব্লিছড ইন। অ' মোৰ আপোনাৰ দেশ গানটোক কেতিয়া প্ৰথম পাব্লিছ কৰা হৈছিল? সেইটো ইয়াৰ উত্তৰ হ'ব 1909 চনত ইন বাঁহী মেগাজিন। বাঁহী আলোচনীখনত এই গানটো পাব্লিছ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 22. হুইচ ইজ দ্য ফাৰ্ষ্ট প্ৰ'জ অফ এছামিজ লিটাৰেচাৰ। অসমীয়া সাহিত্যৰ প্ৰথম গদ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কথাগীতা। আৰু কথাগীতা কোনে ৰচনা কৰিছিল? ভট্টদেৱে। কুৱেশ্যন নম্বৰ 23. হুইচ ইজ দ্য ফাৰ্ষ্ট অংকীয়া নাট। প্ৰথম অংকীয়া নাটখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিহ্ন যাত্ৰা। কুৱেশ্যন নম্বৰ 24. এছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট আণ্ডাৰ হুইচ এক্ট। অসমীয়া ভাষাটো কোনখন লেংগুৱেজ এক্টৰ দ্বাৰা অসমৰ অফিচিয়েল লেংগুৱেজ বুলি স্বীকৃতি দিয়া হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অফিচিয়েল লেংগুৱেজ এক্ট 1960। অফিচিয়েল লেংগুৱেজ এক্ট 1960 এই আইনখনৰ দ্বাৰা অসমীয়া ভাষাটোক অফিচিয়েল লেংগুৱেজ হিচাপে গ্ৰহণ কৰা হৈছে অসমৰ। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।